অলপ জল্দি আহি গ'লোঁ কাৰণ 11টা বজাত ট্ৰেইন আছে, 11টা চাৰে 11টাত। এতিয়া মই সঁচাকৈ এতিয়াহে ভাবি পাইছোঁ মানে যে ইমান জল্দি কেলৈ আহিলোঁ। এতিয়া আছোঁ ষ্টেচনৰ ফ্ৰণ্ট ছাইডটোত আৰু এতিয়া মই গৈ আছোঁ আপোনাৰ বেক ছাইডত। বেক ছাইডটো কেনেকুৱা দেখাম। টিভিও আছে, এ চিও আছে, এইফালে মানুহবিলাকক চাই থাকিব পাৰিব আপোনালোকে। আৰু আপোনালোকে বোলে অলপ বোলে আনচিকিউৰ ফিল কৰিছে, ইয়াত CC কেমেৰাও আছে তাৰ কাৰণে। এয়া কৰ্ণাৰত ঘপক কাৰণে দেখি টেনশ্যনে হৈ গৈছে। লিডো ইণ্টাৰচিটি এতিয়ালৈকে দেখুওৱা নাই। মই গুৱাহাটী ষ্টেচন আহিলে এটা বস্তু খাওঁৱেই, সেইটো হৈছে এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনত আৰু মই যাম এতিয়া যোৰহাটলৈ আৰু মই অকলে যাম। আৰু এতিয়া বাজিছে 7টা আৰু মোৰ ট্ৰেইন আছে 11টাত, চাৰে 11টাত ৰাতি। এতিয়া কি কৰিম আৰু একো খাই মেলিও অহা নাই। এতিয়া মই অলপ দেৰি ইয়াত ৰখি মেলি 8টা 9টা বজাত মই কিবা এটা খাবলৈ যাম। তেতিয়ালৈকে মই দেখাম যে আপোনাৰ গুৱাহাটী ষ্টেচন কি আছে কি নাই। এতিয়া মই দেখাম গুৱাহাটী ষ্টেচনটো। অলপ জল্দি আহি গ'লোঁ কাৰণ 11টা বজাত ট্ৰেইন আছে, 11টা চাৰে 11টাত। এতিয়া মই সঁচাকৈ এতিয়াহে ভাবি পাইছোঁ মানে যে ইমান জল্দি কেলৈ আহিলোঁ। অফিচৰ পৰা ওলাই দিলোঁ মই 5টা বজাত আৰু এতিয়া ইয়াত পাইছোঁহি মই 7টা বজাত। 2 ঘণ্টা লাগিলে আজি। ইয়াত আপোনালোকে আহি পিনি টিকেট বুকিং কৰিব লাগিব। কাউণ্টাৰ টোটেল আপোনালোকৰ 12টা আছে। আজিতো বহুত খালী হৈ আছে। জেনেৰেল টিকেট, শ্লিপাৰ টিকেট যি লাগে। শ্লিপাৰটো পাব নাপাব নাজানো, কিন্তু জেনেৰেল টিকেট পাই যাব ইয়াত। আপোনালোকে আহি পিনে ইয়াত টিকেট বুকিং কৰিব পাৰিব। আৰু বোলে কাৰোবাক লাগে ৰেপিড' ছাৰ্ভিচ, বাইক, গাড়ী, ইয়ালৈ আহি আপোনালোকে ইয়াত বুকিং কৰিব পাৰিব টিকেট। ইয়াৰ পৰা আপোনালোকে এইটো ছাৰ্ভিচ পাব ষ্টেচনৰ পৰা। আছে AC আৰু নন AC ৱেইটিং হল আছে, য'ত নেকি আপোনালোকে ষ্টে কৰিব পাৰিব আৰু লগতে ফ্ৰেছো হ'ব পাৰিব। বাথৰুমো আছে, গা মুখ হাত যি ধুৱে আপোনালোকে। এইবিলাক হৈছে ৱেইটিং হল, এইকেইটা AC থকাকেইটা। এইফালে নন ACও আছে, প্লাছ এইফালে আপোনাৰ ACও আছে। মানে দুইটা চাইডে AC আৰু নন AC আছে। আৰু এইটো ঘণ্টা হিচাপে লয়, 1 ঘণ্টাত 10 টকা 20 টকা, আজিকালিতো 20 টকা হৈ গ'ল। আজিতো মই ভাল ফচি গ'লোঁ কাৰণ মোৰ ট্ৰেইন আছেতো 11টা বজাত আৰু এতিয়া 8টাও বজা নাই। মই এতিয়া অকলে আছোঁ আৰু অকলে থাকিলে জানেই কেনেকুৱা লাগে। এতিয়া আছোঁ ষ্টেচনৰ ফ্ৰণ্ট ছাইডটোত আৰু এতিয়া মই গৈ আছোঁ আপোনাৰ বেক ছাইডত। বেক ছাইডটো কেনেকুৱা দেখাম আৰু সেইফালৰ পৰাই গোটেই গুৱাহাটীখন ষ্টাৰ্ট হয়। এয়া হৈছে গুৱাহাটী ষ্টেচনৰ বেক ছাইডটো। বেক ছাইড মানে কি, এইফালেদি আপুনি পল্টন বজাৰ যাব পাৰিব। পল্টন বজাৰ, পাণ বজাৰ বুলি ক'লে ট্ৰেফিক নাথাকিব, এইটোতো হ'বই নোৱাৰে। আৰু বিশেষকৈ গধূলি পথটো পূৰা গাড়ী থাকে। এতিয়াতো বহুত কমেই আছে, যিমান দেখিছে যে আপুনি কেতিয়াবা ইয়াত ভৰি দিব মানে নোৱাৰিব, মানে এনেকুৱাই মানে ভিৰ হৈ থাকে। এতিয়া বেক ছাইডে আহিলোঁ যেতিয়া এটা কাম কৰোঁ, ফাৰ্ষ্টতে যাওঁ অলপমান পেট পূজা কৰি লওঁ, তাৰপিছত আকৌ ষ্টেচন যাব লাগিব। কি খাম ভাবি আছোঁ তাকে, পৰঠা খাওঁ নে পুৰি খাওঁ নে ভাত খাওঁ। আৰু আজি মই দুপৰীয়া ভাত খোৱা নাছিলোঁ, মানে পৰঠা খাইছিলোঁ। আৰু ৰাতিপুৱা এই কেইটামান ভাত, সেইকাৰণে এতিয়া যাওঁ ভাত কেইটামান খাই লওঁগৈ। এখন হোটেলত গৈ মেলি ভাল হোটেলখন এতিয়া বিচাৰিব লাগিব। গাৰ্ডৰ ওচৰতে এখন হোটেল এখন পাইছোঁ। এইখন মই আগতে আৰু এবাৰ খাবলৈ আহিছিলোঁ। এখন দেখিছে নে দেখা নাজানো, অলপ ভিতৰলৈ সোমাই আছে। এইজনেতো কিবা বনাই আছে চাগে। তো ইয়াত মই এবাৰ চিকেন থালি খাব আহিছিলোঁ, বৰ ধুনীয়া লাগিছিলে। আজি ওচৰতে আছে, এতিয়া মই আকৌ যাওঁ এখনলৈ খাবৰ কাৰণে। চিকেন থালি এটা অৰ্ডাৰ দি দিছোঁ খাবৰ কাৰণে। ৰাখি দিছোঁ। খানা আহি গ'ল, এতিয়া খাই লওঁ। তাৰপিছত খাই মেলি আকৌ যাব লাগিব গুৱাহাটী ষ্টেচন। ভাতটো খাই মেলি এতিয়া গৈ আছোঁ আকৌ ষ্টেচনলৈ। ভাতটো নোখোৱাৰ আগত এনেকুৱা লাগিছিলে যে কি খাওঁ কি নাখাওঁ, কিন্তু এতিয়া এনেকুৱা একো লগা নাই। মানে ভাতটো খাই দিলে মানে গোটেই মানে পেটটো ভৰি যায়, আৰু একো বস্তু মানে খাবলৈ মন নাযায়। মই আছিলোঁ ইয়াত আৰু এতিয়া মই যাম এইফালে। মই গুৱাহাটী ষ্টেচন আহিলে এটা বস্তু খাওঁৱেই, সেইটো হৈছে আমুল আইচক্ৰীম।
বাটাৰ স্কচ আছে বা অৰিঅ' ফ্লেভাৰ আছে, এনেকুৱা মজা লাগে। এতিয়া মোৰ আজি চৰ্দি হৈ আছে, মই হ'লেও খাম আজি। মিল গয়া বাটাৰ স্কচ। আৰু এইটো কি হয়? চকো চিপছ। এইটো নাখাওঁ, এইটো খাম। নাজানো মোৰ এইটো লাইফত কিহৰ নিচা ধৰিলে। আমুল বাটাৰ স্কচ এইটো মানে দিনক দিনে দামো বাঢ়ি গৈ আছে, আমুল লোভটো বাঢ়ি গৈ আছে। আৰু দেখিলে খাব লাগে। তো সেইকাৰণে আজি আকৌ গুৱাহাটী ষ্টেচন আহিছোঁ কাৰণে এটা খাই লৈছোঁ। আৰু মই গুৱাহাটী ষ্টেচনতে বেছিকৈ খাইছোঁ নেকি, বাহিৰত চাগে মই ইমান এটা খোৱা নাই। লগৰ টাইমক দেখাই থৈ গুচি গ'ল, এইটো খাবা বুলি, এইটো ভাল লাগে, কেতিয়াবা খায়ে আছোঁ। কি দি পিনে বনাইছে জানো এইটো? এগালমান চাগে চেনি দিছে আৰু কিবা কিবি কেমিকেল, তাৰপিছত এইটো ওলাইছে আৰু এইটো খাই দিছোঁ মই। এতিয়া চাই আহোঁ মোৰ ট্ৰেইনখন কোনটো প্লেটফৰ্মত আহিব, গুৱাহাটী লিডো ইণ্টাৰচিটি। গম পাওঁ টাইমটো কেইটা বজাত, 11টা বজাত, কিন্তু কোনটো প্লেটফৰ্মত আহিব মইতো চোৱা নাই, সেইটো চাই লওঁ। লিডো ইণ্টাৰচিটি দেখুৱাই নাই ইয়াত, তাৰপৰা এইকেইটা কেঞ্চেল আছে। ঘপকখনে দেখি টেনশ্যনে হৈ গৈছে। লিডো ইণ্টাৰচিটি এতিয়ালৈকে দেখুওৱা নাই, তাৰপিছত টাইমো হোৱা নাই। চাই লওঁ, অকণতে ৱেইট কৰোঁ। যদি নেদেখুৱাই তেতিয়াহ'লে যাব লাগিব কাৰোবাক সুধিবৰ কাৰণে। অ'কে, ইয়াত অলপ দেৰি ৰখি লওঁ। ইয়াত আপোনালোকে ৰখিবৰ কাৰণে টিকেট বুকিং কৰিব লাগিব। 1 ঘণ্টাত কিমান লয়? আপোনালোকৰ বোলে ৰাতি বোলে ক'ৰবাত বোলে আৰামছে থাকিবলৈ মন আছে, বোলে বহিবলৈ মন আছে বা অকণ দেৰিলৈকে থাকিবলৈ মন আছে, লগত বোলে আপোনালোকক বোলে ৱাছৰুমো লাগে, AC-ও লাগে, TV-ও লাগে, তো আপোনালোকে ইয়ালৈ আহিব পাৰে। ইয়াত বহুত ভাল জেগা এইটো, আৰু চবেই চাইলেঞ্চটো মেইনটেইন কৰি ৰাখে। TV-ও আছে, AC-ও আছে, এইফালে মানুহবিলাকক চাই থাকিব পাৰিব আপোনালোকে। আৰু ইয়াত আছে, এই ছাইডতে আছে এস্কেলেটৰ, এইটো অলপকৈ দেখিছে চাই, কিন্তু এতিয়া বেয়া হৈ আছে। আৰু আপোনালোকে বোলে অলপ বোলে আনচিকিউৰ ফিল কৰিছে, ইয়াত CC কেমেৰাও আছে তাৰ কাৰণে। এয়া কৰ্ণাৰত আপোনালোকে ইয়াত কিমান দেৰি থাকে এইটো আপোনালোকৰ নিজৰ ইচ্ছা। 1 ঘণ্টাত আপোনাক ল'ব 30 ৰুপিজ, মোকতো 30 টকাকৈ লৈছে। তো কিমান দেৰি থাকে, কেনেকৈ থাকে, আৰু আপোনালোকে এইটো ক'ত পাব? এইটো আপোনালোকে নিশ্চয় ওচৰতে আছে, মানে য'ত এণ্ট্ৰি ছাইডটো আছে ন, তাৰ লেফ্ট ছাইডে, ৰাইট ছাইডে লাগিয়ে আছে। এইটো লজ বুলি কয়, কি লজ আছিলে মই নামটো পাহৰি গৈছোঁ। ভিডিঅ'টো আচলতে মই দিনত বনাবলৈ পাব লাগিছিলে, কিয় কাৰণ ৰাতি হ'লে মানে বহুত জেগা আন্ধাৰ হৈ থাকেতো, সেইকাৰণে দেখাব নোৱাৰি। আৰু এতিয়াতো মই ষ্টেচনৰ ভিতৰতে আছোঁ। ইয়াৰ ওচৰে পাঁজৰে মানে আৰু কিছুমান বস্তু আছে, যোন নেকি মানে আপোনালোকক মই দেখাব বিচাৰি আছিলোঁ, মানে খালি এতিয়া মানে এইটো পচিবল নহয়। আৰু এতিয়া বাজিছে 10টা, আৰু 1 ঘণ্টাৰ পিছত মোৰ ট্ৰেইন আহিব। আচলতে ট্ৰেইনটো ইয়াতে আছে, ইয়াৰ পৰা ষ্টাৰ্ট হ'ব, ইয়াৰ পৰা লিডোলৈকে যাব। তো সেই 1 ঘণ্টা ৰখি দিওঁ ইয়াতে। আৰু গুৱাহাটী ৰেলৱে ষ্টেচনৰ ব্লগটো আজি ইমানলৈকে আছিলে। ইয়াত বহুত বস্তু মই কিছুমান দেখাবও পৰা নাই, আৰু বহুত দেখায়ো দিছোঁ, মানে ধৰি লওক আপোনাৰ মই 60-70% দেখাই দিছোঁ, আৰু বাকী 40-30% থাকি গৈছে। আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'বা। তো মই এতিয়া ভিডিঅ'কেইটা এডিট কৰি লওঁ, আৰু ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ, বাই বাই।